নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইয়ৰ্কশ্বায়াৰ গাহৰি যিসকল গাহৰি পালক নতুনকৈ আৰম্ভ কৰিছে, ইয়ৰ্কশ্বায়াৰ ফাৰ্ম আৰম্ভ কৰিছে বা যিসকলে ইয়ৰ্কশ্বায়াৰ গাহৰিৰ ফাৰ্ম আৰম্ভ কৰিম বুলি মনতে ভাবি লৈছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত হেল্পফুল হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ। তেন্তে দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে মোবাইলৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে, এই বেমাৰটো প্ৰায় 15-20 দিনমান আগতে মোৰ ফাৰ্মত দেখা দিছিল। আৰু তেতিয়া মই হতাশ হৈছিলোঁ, কেনেকৈ চিকিৎসা কৰিম, কেনেকৈ ভাল হ'ব আৰু ক'ৰ পৰা কেনেকৈ এই বেমাৰটো আৰম্ভ হ'ল। তো তেতিয়া মই এজন ভেটেনাৰী ডক্টৰক ফোন কৰিছিলোঁ আৰু তেওঁ মোক জনাইছিল যে তেওঁ সন্দেহ কৰিছে আৰু এয়া আফ্ৰিকান চুৱাইন ফিভাৰৰ লক্ষণ নেকি বুলি। আৰু তেওঁ এটা পৰামৰ্শ দিছিল যে এটা এণ্টিবায়'টিক খুৱাই দিয়ক, খুৱাই দিয়াৰ পিছত আপোনালোকে চাওক, যদি ভাল হয় তেতিয়াহ'লেতো ভালেই হ'ল, আৰু যদি নহয় তেতিয়াহ'লে আৰু বেলেগ চিকিৎসা কৰিব লাগিব। তো মই কি কৰিলোঁ, যিটো এণ্টিবায়'টিক নাম কৈছিল অক্সিমেক, সেই অক্সিমেকটো আনি পেলাই মই খুৱাইছিলোঁ। 2 দিন খুৱাইছিলোঁ। 2 দিন খুৱাওঁতে মোৰ অকণমান ভাল হৈছিল। তো ভাল হওঁতে আৰু এজন ডক্টৰ, যিটো ভেটেনাৰী ডক্টৰ মোৰ ওচৰত গৈছিল, তেওঁ বিশেষ কাম এটাত গৈছিল। যাওঁতে মোক কৈছিল যে হিষ্টামাইন খুৱাই দিলে সম্পূৰ্ণ ভাল হৈ যাব। তো মই হিষ্টামাইনো আনি পেলাই খুৱাইছিলোঁ আৰু মই 4-5 দিনৰ ভিতৰত মই ভাল ৰিজাল্ট পাইছিলোঁ। আৰু সিমানতে মই সীমিত নাথাকি নিকুঞ্জদাক ফোন কৰিছিলোঁ, লগতে KD এগ্ৰ ফাৰ্মৰ গগৈদাক ফোন কৰিছিলোঁ। তেওঁলোকৰ পৰা পৰামৰ্শ লৈছিলোঁ আৰু ফটো মাৰি পেলাই তেওঁলোকক দিছিলোঁ। আৰু তেওঁলোকে কৈছিল যে এয়া কোনো ধৰণৰ ভয় কৰিবলগীয়া কথা নাই, ইনফেকশ্যনৰ কাৰণে হৈছে আৰু আইভাৰমেক্টিন ইনজেক্ট কৰিলে ভাল হৈ যাব। কিন্তু মই আইভাৰমেক্টিন দিয়াৰ প্ৰয়োজন নহ'ল। তাৰ আগতে মোৰ বেমাৰটো হিষ্টামাইন আৰু অক্সিমেক খুৱাওঁতে সম্পূৰ্ণ ভাল হৈ গ'ল। গতিকে মই আইভাৰমেক্টিনটো আনিও ব্যৱহাৰ নকৰিলোঁ। বন্ধুসকল, যদি কোনোবাই নতুনকৈ ইয়ৰ্কশ্বায়াৰ গাহৰি ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে বা কৰি আছে, তেতিয়াহ'লে এই সমস্যাটো আপোনালোকে নিশ্চয় পাব। গতিকে আপোনালোকৰ ফাৰ্মত যদি এই বেমাৰটো দেখা দিয়ে, তেতিয়াহ'লে আপোনালোকে হতাশ নহ'ব, ভাগি নপৰিব। যদি আপোনালোকে পাৰে, লগে লগে এই এণ্টিবায়'টিকটো আনি পেলাই খুৱাব, অক্সিমেক বুলি কয়, এই অক্সিমেকটো খুৱাব। অক্সিমেক নতুবা হিষ্টামাইনটো খুৱাব। হিষ্টামাইনটো হৈছে আপোনাৰ ইনফেকশ্যনৰ কাৰণে, ছালত যিবিলাক বেমাৰ হয় বা কোনো ধৰণৰ আঘাত হ'লে সেই আঘাতটো ভাল কৰে। গতিকে আপোনালোকে হতাশ নহৈ কেনেকৈ চিকিৎসা কৰিলে ভাল হ'ব তাত মন দিব। বিশেষ ভয় কৰিবলগীয়া একো কাৰণ নাই। এই বেমাৰটো প্ৰায় ফাৰ্মত দেখা নিদিয়ে, কাৰণ এইবিলাক ইনফেকশ্যনত হয়। কিছুমান ৰুমৰ কাৰণে হয়, আৰু কেতিয়াবা কি হয়, আমাৰ বায়'ছিকিউৰিটিটো খুব প্ৰয়োজন। আমি কেতিয়াবা কি কৰোঁ, মোৰ অকণমান বায়'ছিকিউৰিটিটো অকণমান উইক আছে, মানে কি বহুত মানুহে মোৰ ফাৰ্মখনত বিনা অনুমতিত প্ৰৱেশ কৰে। তো সেইখিনি আপোনালোকে অকণমান লক্ষ্য কৰিব। তেনেকৈ কৰিলে কি হয়, বহুতে বহুত ধৰণৰ কি চেণ্ডেল পিন্ধি আহে, কিবা পিন্ধি আহে, ক'ত বাহিৰৰ পৰা বজাৰৰ পৰা আহি পেলাই চিধাই ফাৰ্মত সোমাই দিয়ে। তো তেনেকৈ হ'লে আপোনালোকৰ ফাৰ্মখন বহুত ক্ষতি কৰাৰ সম্ভাৱনা থাকে, ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আপোনালোকে সেইটো নকৰিব। পাৰিলে সন্মুখত পটাছ পানী ৰাখিব, আৰু সেই পটাছ পানীৰে ভৰি হাত ধোৱাৰ পিছতহে ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিব দিব বাহিৰৰ পৰা অহা মানুহ। সেইখিনি বায়'ছিকিউৰিটি যদি আপোনালোকে ৰাখিব পাৰে, তেতিয়াহ'লে এই ছালত ইনফেকশ্যন হোৱাবিলাক খুব কমেই দেখা দিব আপোনালোকৰ ফাৰ্মত। গতিকে সেইখিনি আপোনালোকে কৰিব চেষ্টা কৰিব। কেইদিনমান আগতে মই KD এগ্ৰ ফাৰ্মত গৈছিলোঁ, তেওঁলোকে খুব ধুনীয়াকৈ ৰাখিছে আৰু মোক ভৰি হাত ধোৱাৰ পিছতহে ফাৰ্মখনত প্ৰৱেশ কৰিব দিছিল। আপোনালোকেও তেনেকৈ কৰিব। তেনেকৈ কৰিলে আপোনালোকৰ ফাৰ্মখন বহুত সুৰক্ষিত হৈ থাকিব। নহ'লে আপোনালোকৰ বায়'ছিকিউৰিটি যদি দুৰ্বল হয়, তেতিয়াহ'লে
এনেকুৱা ধৰণৰ বেমাৰে প্ৰায়ে দেখা দিব। গতিকে এই বেমাৰবিলাকৰ পৰা হাত সাৰি থাকিবলৈ আপোনালোকে বায়'ছিকিউৰিটিটো টাইট কৰিব। আৰু যদি হয়, কেতিয়াবাতো হৈয়ে যায়, হৈ যোৱাৰ পিছত যদি আপোনালোকে চিকিৎসা কৰে তেতিয়াহ'লে আইভাৰমেক্টিন ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকে ইনজেক্ট কৰিব পাৰে। আৰু যদি ইনজেক্ট কৰিব নোৱাৰে তেতিয়াহ'লে হিষ্টামাইন আৰু অক্সিমেক এই দুটা যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ এই বেমাৰটো ভাল হৈ যাব। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত আজি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। তেনে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ। জয় আই অসম।